ফ্ৰেণ্ডছ, মই অভিজিত আপোনালোকক এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া আমি কৰিছোঁ চাওক, এখন পাহাৰ দেখিছেনে? পাহাৰ আমি এতিয়া যাম কয়লা খনি, য'ত কয়লা খান্দি আছে। আমাৰ দামফাৰ টেংকে কয়লা খান্দি আছে, তাত উপস্থিত হ'মগৈ। এতিয়া ব'লক যাওঁ। গৈ আছোঁ ধাননি মাজে মাজে গৈ আছোঁ। ধান লাগিছে, ধান লাগিছে আৰু এইফালে এখন পাহাৰ। 5 minutes later. ভাইটি কেনেকুৱা লাগিছে আহি? মজা মজা। প্লেচটো ধুনীয়া, ভাল লাগিছে আহি। আগলৈ আৰু ভাল হ'ব নিচিনা লাগি আছে। এতিয়া আৰু কি খাম ন? ইয়াত দোকান চোকান নাই। চিখৰ লৈ আছিলোঁ, চিখৰকে খাওঁ নেকি? চিখৰ আছিলে দুডোখৰমান। সেইকেইডোখৰকে খাওঁ চিখৰ। ৰ'বা দিয়া চিখৰ খাই লৈ ভাগৰ লাগিছে। চিখৰ খাই দিলে বোলে এনাৰ্জি পায় বোলে। চিখৰ খালে বোলে এনাৰ্জি পায় বোলে। চাওঁচোন কিমান এনাৰ্জি আহে গাত। এই পেকেটটো খোলেই নাখায় দেখোন। খোল খাব। দামী পেকেট চাগে। পেকেট দাম লৈছে নি? এইটো পেকেট চিখৰ এতিয়া মিলাব লাগে আৰু। মিলাই থোৱা আছে নি? মিলাই থোৱা। দিয়া এইটো চিখৰটো খাই লওঁ। 10 minutes later. অলপ মানে ওচৰ লাগিছেহি আৰু মানে মাত শুনিছোঁ। হুহুৱাই আছে মানে তহঁত ওপৰত। বেছিটো নাই চাগে। এয়া পালোহি নহয় চকা চিন। যাওঁচোন ব'লক মোৰ লগতে আপোনালোকো। সেয়া ঘৰ চব, সেই তাত ঘৰ আছে, এই ওপৰত ঘৰ আছে। সেইফালে ঘৰ এটা আছে। এইটো মোৰ ওচৰতে এইটো কিবা হেৰি হ'ব। এই চক এই তাত কয়লা খান্দিছে তাত। এতিয়া আমি তাত যাব লাগিব। এইখন দাম পাই দেখিছে? সেইখন চক কেনেকৈ মাটি পেলাইছে দেখিছে আপোনালোকে? ইমান কষ্ট কৰে ধৰিছোঁ মানুহ, কষ্ট কৰি চক কিমান মাটি পেলাইছে। চক এই চক মাটি পেলাইছে কিমান ৰিক্সত, কিমান ৰিক্সি কাম দেখিছে নহয়? ইমান ৰিক্সি কাম এয়া মাটি পেলাইছে ইয়াত। ব'লক আমি তালৈ যাওঁ। এতিয়া আমি উঠি আহি আছোঁ ওপৰলৈ। মানে বহুত খাৰা, মানে ৰাস্তাটো বহুত খাৰা ৰাস্তা। ওপৰত উঠি আহিছোঁ চক। এইটো চক আমি সেইডোখৰ পৰা এনেকৈ আহি এনেকৈ উঠিছোঁ ওপৰলৈ। বহুত খাৰা মানে ৰাস্তাটো। আকৌ আমি তাত যাব লাগিব। তাত যাম, তাত দেখামগৈ ব'লক আপোনালোকৰ তাত কি হৈছে। ভাগৰ লাগিছে বহুত, ভালো লাগিছে আহি। নতুন জেগা, ব'লক যাওঁ এতিয়া। আহিছ নহয়? ভাগৰ লাগিছে নি? নপৰিবি আকৌ, বহুত বেয়া। চব পাই গ'লোহি আহি আমাৰ মেইন জেগাডোখৰ। এতিয়া মাটি পেলাব এতিয়া এইজনে কয়লা। ব'লক পাইছোঁহি আৰু। এখন গ'ল, আকৌ এখন আহিব। এতিয়া এখন ৰখি আছে। এখন এয়াৰ লগাব এতিয়া লাইনত। আকৌ এখন ইয়াত লাইন লগাব, মাটি পেলাব ইয়াত। পলা গাড়ী গালৈকে আহিছে। পৰিছিলে গাড়ী শুনি আছিলে। সেইখন খেদিছে আমাক। ফাটিছে এইটো ফাটি গৈছে ইয়াত। এইটো মানে লিকে ফাটি গৈছে তালৈকে। এইটো মানে গুচি যাব মানে পিছলি গাড়ী আছে গুচি যাব মানে, ঠিক নকৰিলে মানে এইডোখৰ। এইটো লাংখাং এয়া, তাত মাটি পেলাই আছে, কষ্ট কৰিছে। মাটি যে পেলাইছে, এই মাটিৰ লগতে কয়লাও গুচি আহিছে। এয়া চব কয়লা মাটিৰ লগতে কয়লা গুচি আহিছে। লাভ কাৰ হ'ব, লোকচান কাৰ হ'ব? এতিয়া চব আহিছে, কয়লা আহিছে, মাটিৰ লগত ফিক্স। এয়া মাটিৰ লগতে কয়লা গৈছে। চব পেলাব কেতিয়া পেলাই আগৰ জেগাত।
চব এতিয়া মই গাড়ীত উঠিম এতিয়া গাড়ীত উঠিম ব'লা ব'লা এইজন আমাৰ ড্ৰাইভাৰ বহুত কষ্ট ড্ৰাইভাৰ এজন দাদা এজন আৰু এই ভাইটো উঠিলে এতিয়া আমি এইটো বলক চাওঁগৈ ভিডিঅ'টো বহুত কষ্ট বনাইছোঁ এতিয়া আমি কয়লা পেলাম ইয়াত দেই মাটি পেলাব পাৰিম কয়লা নহয় কয়লা উলিয়াবৰ কাৰণে মাটি পেলাই দিছোঁ মই নিশ্চয় মই আহিছোঁ দেই এটা লাইক পাম বুলি আহিছোঁ কমেণ্ট কৰি দিব লাইক কৰি দিব আপোনালোকে হোৱা নাই ফচি গৈছে মাটি তেনেকুৱা মাটি মানে ফচি গৈছে গাড়ীখন চব এনেকুৱা মাটি এনেকুৱা মাটি এনেকুৱা মাটি চব এনেকুৱা মাটি লগাইবা আৰু এখন চব মাটিটো খান্দি আছে মানে পেলাবৰ কাৰণে এজোপা গছ দেখিছে নাই কি সুন্দৰকৈ গছ আছে এজোপা এইবিলাক পাহাৰে গোটেই তাত মাটি ভৰ্তি কৰি আছে ৰাস্তাটো যি কণ্ট্ৰল নহয় ন ৰাস্তাটোৰ পৰা গাড়ী কেনি যায় মানে নিজে গম নাপায় ড্ৰাইভাৰ এইখন যাবলৈ আকৌ সিখন আহিব এইখন যাবগৈ তালৈ তাত মাটি পেলাবগৈ আকৌ সিখন আকৌ আহিব ইয়াত মাটি লোড কৰিব তেতিয়াহে কয়লাটো মানে ওলাব কয়লাখন ব'লক আমি তালৈ যাওঁ তালৈ তাত কি হৈছে চাওঁগৈ ব'লক কয়লা খান্দিছে তাত চাওঁগৈ ব'লক ভাল লাগিব আহিছে নাই ভাইটি এই গৈ ভাল লাগিছে না এই মজা মজা চব এখনা কয়লা উলিয়াবৰ কাৰণে মাটিটো মানে খান্দি লৈছে এনেকৈ হেৰিছে মাটিটো খান্দি লৈছে এইবোৰ ইমান টান মাটি কয়লা হয় এইটো এটা পাতলা মানে মিক্স আছে মাটিৰ লগত মিক্স আছে এইটো এনেকৈ মানে কয়লা উলিয়াইছে ইয়াত দেখিছে ন এই কয়লা উলিয়াইছে অঁ এইটো মানে কয়লা এনেকৈ উলিয়াই বহুত কষ্ট কৰিছে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব চব এইবোৰ চব কয়লা মেইনটো হেৰিটো চব তাতে বেছিভাগ ওলায় চব কয়লাও কোলাই মোৰো কোলা কয়লাও কোলাই মোৰো কোলা অ ভাই মই খালি সি বগা আৰু এইটো হালধীয়া নীলা এনেকৈ মহে কোলা আৰু কয়লা কোলা আৰু এতিয়া এন্ধাৰো হ'ল ঘৰলৈ যাবৰো হ'লগৈ আৰু তাকে ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভাল লাগিলে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে যদি বেয়া লাগে একো নকৰিব চাই থাকিব খালি থেংক ইউ